নমস্কাৰ বন্ধু বান্ধৱী স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টি গাঁৱতে থাকি বনাম। ঘৰতনো কিমান সময় থাকিম। আজি বতৰটো বেয়া, বতৰটো ডাৱৰীয়া, ছাতি ছাতি লৈ ওলাইছোঁ পথাৰত যাম বুলি। পথাৰত গৈ অলপ চব্জি বুটলিম চাগে। ব'লক এতিয়া যাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এইফালে এজন আহিছে, মোৰ ভকত হয়। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আগত আৰু এজন গৈ আছে, ব'লক। এতিয়া আমি যাব লাগিব নাওত। আহোঁতে চাইকেলতে আহিলোঁ, এতিয়া পানী আছে, নাওত যাব লাগিব ব'লক। তাত ধুনীয়াকৈ চাইকেল থৈ লৈছে। থৈ যাব লাগিব নেকি? কোনোবা লৈ নাযাবগৈতো। চপলটো ইয়াতে ৰাখিলোঁ, ব'লক এতিয়া পানী মাজে মাজে নাওত উঠি গৈ থাকিম। ফাইনেলি নাও চব পাই গ'লোহি। মাতটো আজি ভালকৈ নাহিবও পাৰে, মাতটো মানে মোৰ চৰ্দি হৈ আছে, সেইটো কাৰণে মাতটো ভালকৈ নাহিবও পাৰে, চৰ্দি হৈ আছে একদম। হ'লেও আহিছোঁ, এজনে লগ ভকতে ক'লে ব'লক পথাৰৰ পৰা আহোঁগৈ বুলি। পথাৰৰ পৰা আহি মেলি এতিয়া বোলে যাওঁ, নাও পাই গ'লোহি। কিমান এটা সুন্দৰ পৰিৱেশ, গোটেই চাৰিওফালে সেউজীয়া। ওপৰত পানী হৈ গ'লে পানী চানী সিঁচি লৈছে, সিঁচি মেলি এতিয়া গৈ থাকিম। কেনেকুৱা লাগিছে পানী সিঁচি? ভাল লাগিছে নে? যাত্ৰা আৰম্ভ হৈ গ'ল। এফালে এজনে নাও চলাইছে, ব'লক বুটলিব লাগিব ন। মাজে নাও চলাকেইটা কোনো ইমান গধুৰ আছে ন, সন্ধিয়া কাম গধুৰ আছে, গোটেই পানীখিনি কান্দিলৈ গৈ থাকে। বাৱনী মাজে মাজে বাও ফালি আহি আছোঁ এতিয়া। ফাইনেলি 2-2.5 কিলোমিটাৰমান নাও বাই পাই গ'লোহি টঙি ঘৰত পাই গ'লোহি। ফাইনেলি 2-2.5 কিলোমিটাৰমান হ'ব নাও বাই আহি পালোহি এতিয়া টঙি ঘৰত। তাৰ পাছত গৈ শাক যি আছে সকলোখিনি বুটলি মেলি কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ টঙি ঘৰ। এইফালে পানীত বাগৰি আছে, এইফালে আমাৰ নাও চালকজন এজন বৰষুণত তিতি পুৰাটো হাৰামি হৈ গৈছে। দিনক দিনে নাও বাইছে, কিন্তু য'তে ত'তে ভৰাই দিছে। ঘৰত এফালে কুকুৰা পোহা হৈছে, কুকুৰা আছে, এফালে গাহৰি।
ফিচাৰীটো হ'ল বহুত ডাঙৰ ফিচাৰী এইটো একদম পথাৰ মাজত আছে পথাৰ মাজত টঙি ঘৰ পাতি থকা আমেজটোৱে বেলেগ ন ফালে চাৰিওফালে সেউজীয়া এফালে বাৰিষা বতৰ বৰষুণ এৰিবই চাগে আজি সেইটো কাৰণে বোলো ঘৰতে কাম বন নাই বোলো পথাৰৰ পৰা আহোঁগৈ সেই বুলিহে ওলাই গুচি আহিলোঁ মোৰ মাতটো ভালকৈ নাহিব পাৰে কাৰণ চৰ্দি হৈ আছে যে সেইটো কাৰণে কিমান এফালে টঙি ঘৰত পূৰা হালধি লগোৱা আছে আৰু আছে বহুত বস্তু এফালে ছাগলী এইটো ফিচাৰীটো বহুত ডাঙৰ হয় এইটো মাছ মেলি থোৱা আছে এইফালে ছাগলী পোহা হয় এইটো ফিচাৰীত ডাঙৰ মাছ বহুত কি মাছ লগাই মেলি থোৱা আছে লোকেল একদম বৰষুণত তিথি কাপোৰ কানি হলকা কেনেকৈ জানে আছে বোলে মাছ আছে লোকেল মাছে প্ৰায়খিনি আছে আহোঁতে ৰাতিপুৱা আহিলোঁ ভাতটো খোৱা নহ'ল এতিয়া ভাতটো খাই লওঁগৈ দেই ভাতটো কিহে আছে আপোনালোকক দেখাই আছোঁ ওপৰত এইটো মাছ দালি আছে ভাতটো এতিয়া খাই লওঁ মোৰো ভাত খাই হৈ গ'ল বৰষুণো এৰিলে এতিয়া ঘৰলৈ যাম মানে লগত লৈ যাম এটা ছাগলীটো মানে গোটেই পানীয়ে নহয় জানো পানীত মানে পথাৰ মাজত টঙি আছে ন গোটেই চাৰিওফালে পানী থকাৰ কাৰণে ছাগলীটো পানীত পৰি মৰি গ'ল এতিয়া ছাগলীটোক ঘৰলৈ লৈ যাম ব'ল চ' ফাইনেলি ছাগলী গুচাই মেলি হৈ গ'ল এতিয়া কাটিব লৈছোঁ আমাৰ এফালে লাগি আছে লাগি আছোঁ কি সুন্দৰ এখন বোৱতী নদীৰ মাজেৰে বোৱতী নদীৰ কাষত ৰৈ আছোঁ এই বাৰিষা কাল মনটো নিজকে কিবা এটা ভাল লাগি গৈছে কি ধুনীয়া পৰিৱেশ মাংস চাংস কাটা মেলা হৈ যোৱাৰ পাছত এতিয়া মোনাটো ভৰাই ল'লোঁ তো মোনাত মাংস ভৰাই ল'লোঁ এতিয়া ইয়াত নাখাওঁ ঘৰত গৈ খামগৈ বতৰো বেয়া ঘৰলৈ যাবলৈ ওলাওঁতেই বৰষুণো দিলে এতিয়া ঘৰলৈ গৈ থাকোঁ আকৌ যাব লাগিব নাৱেৰে যাত্ৰা কৰিব লাগিব আজি প্ৰায় 2.5 কিলোমিটাৰ নাৱতে যাব লাগিব ব'লক সেইজনী এতিয়া জাল চাই লৈছে জাল চাই মেলি ব'লক তেতিয়া আমি গৈ থাকোঁ চব ফাইনেলি পাই গ'লোহি কলমৌ কেইডালমানো বুটলি আনিছোঁ এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ ব'লক এজন আগত টোপোলা লৈ আছে হেল্ল' গাইছ এইখিনিতে এটা কথা নহয় আমাৰ এইফালে ৰ'দ আৰু বৰষুণ দুইটা লগতে দিলে ঘনচিকা বিয়া হয় বুলি কয় আপোনালোকৰ ফালে কি বুলি কয়নো কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবচোন দেই আহি আছোঁ এতিয়া
ঘৰত যাওঁ। কি সুন্দৰ এজোপা আহঁত গছ, ধুনীয়াকৈ পথাৰত হালি জালি আছে, বলক গৈ থাকোঁ। চ' ফাইনেলি ময়ো পাই গ'লোহি ঘৰ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিতে এটা কথা কওঁ, মানুহে দুদিন ভালকৈ কথা পাতিলেই আপোনাৰ আপোন হৈ নাযায়। সেই মানুহজনৰ মনত কি ভাৱ লৈ আছে কোনেও গম নাপায়, কাৰণ মানুহে কেতিয়া মন সলায় সেইটোতো কোনেও নাজানে।